হেল্ল' এভৰিৱান, আশা কৰোঁ আটাইয়ে ভালে আছে। মই আজি আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ যে ডেইলি আপোনালোকে ফুলৰ পুলিবোৰ বা ফুলৰ গছবোৰ কেনেকৈ যতন ল'ব। ফুলি থকা ফুলবোৰ মৰহি গ'লে এনেকৈ আপোনালোকে কাটি দিব। ফুলবোৰ কাটি দিলে তেতিয়া সেইখিনি ঠাইৰ পৰা নতুন পোখা ওলাব আৰু নতুন পোখা ওলালে আৰু নতুনকৈ বহুত কলি ওলাব। সেয়ে এনেকৈ মৰা ফুলবোৰ কাটি দিব লাগে যিকোনো ফুলৰ গছৰ। চাব আপুনি কেইদিনমান পিছতে ইয়াৰ পৰা পোখা ওলাই আহিব ধুনীয়াকৈ। এটা গুৰৰ পৰা 2-3টা পোখা ওলাব আৰু সিমানে ডালৰ বৃদ্ধি হ'ব আৰু ফুলৰ কলিৰো বৃদ্ধি হ'ব। ফুল সৰহকৈ ফুলিব। আপোনালোকে যদি গছডাল প্ৰথমৰ পৰা পুলি অৱস্থাৰ পৰাই যদি অকণকৈ আগটো পিঞ্চিং কৰি থাকে তেনেকৈ আৰু জোপোহা হয়। মই এডাল নতুন কিনা গছ, সেইকাৰণে অকণমান কম জোপোহা এডাল। যদি পুলি অৱস্থাৰ পৰা এডাল পিঞ্চিং কৰি থকা হ'ল হয় তেনেহ'লে আৰু কলিৰ পৰিমাণ বেছি হ'ল হয়। ইয়াৰ উপৰি আপোনালোকে মৰহা পাতবোৰো এৰাই দি থাকিব ফুলগছৰ পৰা। তেতিয়া গছডালৰ শ্ৰীবৃদ্ধিত সহায়ক হয়, নহ'লে এনাৰ্জিখিনি গছডালত মৰহা ফুলটোৰ প্ৰতি যায়। সেইকাৰণে বা মৰহা পাতটোৱে এনাৰ্জিখিনি ৱেষ্ট কৰি থাকে। সেইকাৰণে 2-3 দিনৰ মূৰে মূৰে মৰহা ফুল আৰু মৰহা পাতবোৰ এনেকৈ কেঁচিৰে কাটি দিব লাগে বা হাতেৰে পিঞ্চিং কৰি দিব লাগে। ময়ো প্ৰায়ে 2-3 দিনৰ মূৰে মূৰে এনেকৈ কাটি দি থাকোঁ ফুলবোৰ, মৰহা ফুলবোৰ আৰু মৰহা পাতবোৰ, শুকান যিবোৰ পাত থাকে। আপোনালোকেও এনেকৈ দিবচোন, চাব ৰিজাল্টটো অতি সোনকালে পাব আপোনালোকে। আৰু ৰিজাল্টটো পালে মোক জনাব আপোনালোকৰ সহায়ক হৈছেনে নাই ভিডিঅ'টো, সেয়াও জনাব মতামত দি। ভাল লাগিলে ভিডিঅ'টো এটা লাইক মাৰি দিব আৰু কমেণ্ট কৰি জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ ফৰ ৱাটছিং।